দীপাৱলীত ফটকা ফুটোৱাৰ প্ৰথমটো অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই মোৰ বৰষা ব্লগছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ জীৱনৰ ফটকা ফুটোৱাৰ প্ৰথমটো অভিজ্ঞতা ভিডিঅ'টো সেইদিনে লৈছিলোঁ, বিশেষ কাৰণত দিয়া নহ'ল। প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চেনেলটো। দে 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 এয়া এবাৰ লিজাই ফটকা মাৰিব ফুলঝাৰি হা দে ইউ বোমাকে মাৰি ওই র তুই আসল মনে খাই দিয়ে কিন্তু তুই এই আমার মনে ভিড় এইটা পিরুসটা যে উলাবান আছে এই আর গাছে খাই জানে না ওর খাই দে খুশি প্লিজ এই বা সাইলো বহি যে পাইবা মানে কই লং খাইটা এই আলি dia na দেখা pulang না ফটকা জ্বলে ইমিনে নিবি দে হে নালগে দে নালগে দে সিং এয়া মুরবিনে নিদিবি দে বৰ্তমান হৈ গ'ল আৰু বৰষুণ দি আছে চাৰিওপিনে বৰষুণ দি আছে চাগে কেইটা কি ঠিমিক ধামাকৈহে জ্বলিছে আৰু পানীবিলাক পৰি আছে। জীৱনত প্ৰথমবাৰ ফটকা মাৰিছোঁ, বহুত ভয় লাগি আছিল। আকৌ লগ পাম আন এটি ভিডিঅ' লৈ।